সেইবিলাক তেখেতলোকৰ গণতান্ত্ৰিকভাৱে কৰা আন্দোলনত তেখেতলোকে নিজে কিছুমানবোৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে। সেইটোত চৰকাৰৰ কিবা অনুমতিৰ কথা নাথাকে। কিন্তু তেখেতলোকে নিজে যি বিচাৰিছে তেখেতলোকে সেইটোক পালন কৰি গৈ থাকিব। আৰু 6 জনগোষ্ঠীৰ সম্পৰ্কত আমাৰ ক'ব লগাটো হৈছে যে অসমৰ এগৰাকী খিলঞ্জীয়া জনগোষ্ঠীৰ সন্তান হিচাপে ময়ো বিচাৰোঁ যে অসমৰ যি খিলঞ্জীয়া 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে সেয়া জনজাতিকৰণ হ'ব লাগে। আৰু আমি শুনি ভাল পাব যে এই কাম ইতিমধ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰে হাতত লৈ ইয়াক সংসদৰ মজিয়ালৈকে পোৱালেগৈ। এতিয়া ৰাজ্যসভাত আছে, ৰাজ্যসভাত এখন বিলখন আলাপ আলোচনাৰ মাজেদি পাৰ হৈ যোৱাৰ লগে লগে লোকসভাই ৰেটিফিকেশ্যন কৰাৰ পাছত ই আইনলৈ ৰূপান্তৰ ঘটিব আৰু 6 জনগোষ্ঠীয় যিসকল লোকৰ যি দাবী আছিল সেই দাবী পূৰণ হ'ব। কিন্তু এই মুহূৰ্তত আমি ক'ব পৰা অৱস্থাত নাই যে আজি হ'বনে, কাইলৈ হ'বনে, পৰহিলৈ হ'ব। কিন্তু চৰকাৰৰ সদৰ্থক যিটো চিন্তা, এই চিন্তাটোৱে আমাক খুব মনত এটা উৎসাহ দিছে যে আমি হয়তো আগন্তুক দিনবিলাকত আমাৰ অসমৰে যি 6টা জনগোষ্ঠী আছে, যিকেইটা জনগোষ্ঠীয়ে যোৱা বহু বছৰ ধৰি সংগ্ৰামী মনেৰে, সংগ্ৰামী এটা ভাৱনাৰে তেখেতলোকে আগবাঢ়ি গৈ আছে। আৰু আমিও তেখেতলোকে এই সংগ্ৰামৰ যি লক্ষ্য, এই লক্ষ্য পূৰণ হওক আমি তাকে কামনা কৰিছোঁ। আৰু ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো এই সন্দৰ্ভত এটা সঠিক পদক্ষেপ লৈ আগবাঢ়িছে আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত তেখেতে যোগাযোগ ৰাখি আছে। মই ভাবোঁ আমি কম দিনৰ ভিতৰত এইটো সফল হ'ব পাৰিম।